নমস্কাৰ জনাইছো মই নৱজ্যোতি কলিতা ইতিমধ্যে পিয়াই নিউজৰ দৰ্শকসকলক জনাও যে অখিল গগৈ ইতিমধ্যে গৃহত NIA আৰু গুৱাহাটী চানমাৰী আৰক্ষী থানাৰ সহযোগত এক অভিযান চলাইছিল আৰু এই অভিযানৰ অন্তত অখিল গগৈ ঘৰৰ পৰা অখিল গগৈ মাওবাদী বা উগ্ৰপন্থী বুলি এক যি অভিযোগ আনিছিল এই অভিযোগৰ ভিত্তিত অভিযান চলাইছিল আৰু এই অভিযানৰ পিছত অখিল গগৈ গৃহৰ পৰা কিছু নথিপত্ৰ আৰক্ষীয়ে জব্দ কৰে বিশেষভাৱে অখিল গগৈৰ বেংক একাউণ্ট অখিল গগৈৰ আধাৰ কাৰ্ড অখিল গগৈ যেতিয়া জেলত আছিল এই জেলত থকাৰ সময়ত যি কাৰাগাৰৰ অভিজ্ঞতা সম্পন্ন এখন কিতাপ লিখাৰ বাবে অখিল গগৈ কিছুমান ডায়েৰী লিখিছিল সেই ডায়েৰীখনো চিজ কৰা বুলি পৰিয়ালৰ লোকে আমাক জানিব দিয়ে অখিল গগৈ যেতিয়া গ্ৰেপ্তাৰ কৰা হৈছিল আৰু অখিল গগৈ গ্ৰেপ্তাৰ হোৱাৰ পিছত কি বস্তু অখিল গগৈ গৃহৰ পৰা লৈ যোৱা হৈছিল তেখেতৰ পত্নীৰ মুখেৰে শুনক ঘৰটোৰ ভিতৰত কেইটামান ফাইল চাম বুলি ক'লে আৰু মই নিজে লৈ গ'লোঁ কাৰণ মই ফাইল বিচাৰি দিয়া ইয়াতে সম্ভৱপৰ নহয় আমাৰ কিতাপ কাগজ লাইব্ৰেৰীৰ ভিতৰতে আছিলে সেইবিলাক চাই বাছি তেওঁলোকে কেইটামান ফাইল লৈ গৈছে NHPCৰ ফাইল এটা নিছে বেংকৰ ক্ৰেডিট ডিপজিট ৰেচিঅ'ৰ ওপৰত অখিলে সময়ত কাম কৰিছিলে সেইবিলাকৰ ওপৰত এটা ফাইল আছিলে সেই ফাইলটো লৈ গৈছে জেলত থাকোঁতে আগৰ বাৰমান তেওঁ কাৰোবাক লগ পাইছিলে তাৰ জেলৰ ভিতৰত আৰু জেলৰ ভিতৰত যি অভিজ্ঞতা হৈছিলে সেই বিষয়ে এখন কিতাপৰ পৰিকল্পনা কৰি তেওঁ কাৰাগাৰৰ ডায়েৰী বুলি লিখা আছিলে তাত দুটা ফাইল আছিল ফাইলৰ ভিতৰত লিখা আছিল হাতৰ আখৰেৰে সেইখিনি গোটেইখিনি লৈ গৈছিল মই তেওঁলোকক কৈছিলোঁ যে এইখিনি কিতাপৰ কাৰণে লিখা আপোনালোকে জেৰক্স কপি এটা যদি আমাক দি থৈ যায় তেতিয়া সুবিধা হ'ব তেওঁলোকে দিবলৈ অস্বীকাৰ কৰিলে আৰু সেইখিনি তেওঁলোকে অতি গুৰুত্বপূৰ্ণ বুলি ভাবিছে মোক বাৰে বাৰে সুধিছিলে যে জেলৰ ভিতৰত থাকোঁতে কোনোবা এক্সট্ৰিমিষ্টক লগ পাইছিলে তেওঁলোকৰ লগত কথা পতাৰ কিবা ইয়াত লিখা আছে নেকি মইতো নাজানো তাত কি আছে মই পঢ়িও চোৱা নাই আচলতে মই দেখাও নাছিলোঁ বাৰু ওপৰত কাৰাগাৰ দিনলিপি তেওঁলোকে অসমীয়া পঢ়িব নাজানে কাৰণে মোক চাই দিবলৈ কওঁতেহে দেখিলোঁ যে সেইখিনি জেলৰ অভিজ্ঞতাৰ বিষয়ে লিখা আছে সেইখিনি বস্তু নিছে তদুপৰি মোক কেইখনমান বস্তু খুজিছিলে এটা হৈছে কাজিৰঙা অৰ্কিড এণ্ড বায়'ডাইভাৰ্চিটি পাৰ্কৰ মাটিৰ ফাইল যিহেতু সেইটো ব্যক্তিগত সম্পত্তি নহয় গতিকে ইয়াতে সেই ফাইল থকাৰ কথা নাই মই দেখাও নাই কোঅপাৰেটিভ ডিপাৰ্টমেণ্টত ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট এখন আছিলে অৰিজিনেল তাৰ ফটোকপি এটা কৰাই পেলাই মই দি দিছোঁ আৰু অখিলৰ কিবা বেংক একাউণ্টৰ কিবা আছিল নেকি সুধিছিল তাৰ পাছবুকখনৰ কপিটো তেওঁলোকে বিচাৰিছিলে তাৰ জেৰক্স কপি এটা কৰাই পেলাই দি দিছোঁ এতিয়া অখিল আচলতে লেপটপ ব্যৱহাৰ নিজে নকৰে এইটো সংগঠনৰে লেপটপ আছিল বাৰু সেই লেপটপটো তেওঁলোকে লৈ গৈছে এনৰেগাৰ বিষয়ে সচেতন কৰিবৰ কাৰণে সেই সময়ত এটা কেম্পেইন লোৱা হৈছিলে তাৰ কিছু ডকুমেণ্ট ফটো এইবিলাক তাত আছে RTIৰ বিষয়ে সেই সময়ত যথেষ্ট সজাগতা সভা গোটেই শদিয়া ধুবুৰী লখিমপুৰ ধেমাজি সকলো ঠাইতে পতা হৈছিলে আৰু বিগ ডেমৰ ইছ্যুটো মানুহৰ মাজলৈ লৈ যাবৰ কাৰণে সেই সময়ত বহুতো সজাগতা সভা গাঁও সভা এনেকৈ পতা হৈছিলে তাৰ ডকুমেণ্টবিলাক তাত আছিলে লেপটপটোত সেইটো তেওঁলোকে লৈ গৈছে চিজ কৰি ফাইলৰ ভিতৰত কি আছে বেছিভাগ লুজ ডকুমেণ্ট আছিল সেইবিলাক তেওঁলোকে এনেই পেজ নাম্বাৰিং কৰিহে লৈ গৈছে ভিতৰত কি আছে জনাটো মোৰ পক্ষে সম্ভৱপৰ নহয় যিহেতু অফিচৰ বা সাংগঠনিক বস্তুবিলাক মই নাচাওঁ মোৰ পৰা যিকেইখন কাগজ দিছে সেইখন মই ভালকৈ যেতিয়া তেওঁলোক সোমাই আহোঁতেতো কোনো সাক্ষী নাই আমাৰ ঘৰত এই সময়ত মোৰ মা আহি আছে সি চিকিৎসাৰ কাৰণে আৰু লগতে মাক ভাইটিয়ে লৈ আহিছে ডাক্তৰৰ ওচৰলৈ নিব অলপ পিছত কালিও দেখুৱাইছে আৰু মোৰ ল'ৰাটো শুয়ে আছিলে তেতিয়া তেওঁলোক যেতিয়া আহোঁতে গতিকে আমি এইকেইজন মানুহে আছিলোঁ আৰু যেতিয়া তেওঁলোক সোমালে সেই সময়ত কোনো সাক্ষী নাই কিন্তু যেতিয়া তেওঁলোকে লৈ গৈছে যেতিয়া সেই সময়ত তেওঁলোকে দুজন সাক্ষীৰ ফটোৱা চহী কৰাইছে ওচৰৰ পৰা মাতি আনি তেওঁলোকে মোক বিশেষ একো বস্তু বিচৰা নাই কিন্তু তাৰ পৰা চাওঁতে মই দেখিছোঁ যে তেওঁলোকে NHPCৰ ফাইলটো মোক বিচাৰি চাই দিবলৈ ক'লে তাত লিখা আছিলে কাৰণে মই NHPC দেখি পেলাই নিছোঁ মানে তেওঁলোকে সেই ফাইলটো বিচাৰি আহিছে বুলি সেইকাৰণে ভাবিছোঁ তাৰপিছত তেওঁলোকে নিউজ লাইভৰ ফাইল এটা কিন্তু তেওঁলোকে লৈ লৈছিলে নিউজ লাইভৰ এটা ফাইল আছিল কি আছে নাজানো ভিতৰত সেইটো ফাইল তেওঁলোকে খুলি চালে চাই পেলাই তাৰপিছত যাবৰ সময়ত কিন্তু মোৰ হয়তো চহী কৰোৱা নাই ইয়াতে নিছেনে নাই মই এতিয়া চালেহে গম পাম মানে এইটো উলিয়াই লৈ অহা দেখিছোঁ মই আৰু কি BJPৰ কিবা ফাইল আছে নেকি সেইটো চাইছে সেইটো আৰু নাজানো BJPৰ কিন্তু ইয়াতে বোধ কৰোঁ BJPৰ ইলেকশ্যন মেনিফেষ্টো কিছুমান ফাইল হিচাপে আছে সেইবোৰৰ বস্তুবিলাক তেওঁলোকে খুলি চাই বিশেষ নাপাই পেলাই নিয়া নাই কিন্তু বাৰে বাৰে চাইছে BJPৰ কিবা ফাইল আছে নেকি NIৰ অফিচাৰ ইনচাৰ্জ আহিছে আপোনালোকে এই আন্দোলনটো এনেকুৱা সময়ত কিয় চলাইছে যি সময়ত জাপানৰ পৰা
প্ৰাইম মিনিষ্টাৰ ইয়ালৈ অহাৰ কথা আছিলে সেই কথাটো তেওঁলোকে কৈছে মইতো চলোৱা নাই আৰু এইটোতো কোনোবাই আহ্বান দি অনা নাই অসমৰ মানুহৰ ক্ষোভখিনি আপোনালোকে চৰকাৰক ক'ব আৰু যদি ক'ব পাৰে সেনেকৈ মই কৈছোঁ আৰু মানুহৰ হৃদয়ত যিখিনি ক্ষোভ আছে বঞ্চিত হৈ থকাৰ বিশ্বাস মানে মইতো কেতিয়াও দেখা নাই যে অখিল কেতিয়াবা উগ্ৰপন্থী কাম কাজত জড়িত হৈছে মইতো নাভাবোঁ তেনেকৈ মই নিজেই মহাত্মা গান্ধীৰ এজন অনুৰাগী আৰু মই যদি মানুহ হিচাপে কাৰোবাক যদি শ্ৰদ্ধা কৰোঁ সেইজন মহাত্মা গান্ধী গতিকে মই নাভাবোঁ যে এইখন ঘৰত একেলগতে আমি আছোঁ আৰু আমাৰ সংসাৰ কৰা আজি 2000 চনৰ পৰাই একেলগে আছোঁ গতিকে যে অখিল কেতিয়াবা উগ্ৰপন্থী ক্ৰিয়াকলাপত লিপ্ত আছে সেইবুলি মই ভবা নাই আৰু সেইটো প্ৰমাণ কৰাটো সম্ভৱপৰ নহয় যদিহে কিবা ধৰণৰ সাক্ষ্য তেওঁলোকে মেনিপুলেট নকৰে মই নাভাবোঁ এইটো সম্ভৱ সেইটোতো ৰাজনৈতিক ষড়যন্ত্ৰই হ'ব লাগে আমাৰ সেইটো অসমৰ জনসাধাৰণে ভালকৈ বুজি পাব বুলি ভাবিছোঁ আৰু সমান্তৰালভাৱে অখিল গগৈ মাওবাদী বা সন্ত্ৰাসবাদীৰ লগত জড়িত আছিল নেকি আমাৰ সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত কিন্তু তেখেতৰ পৰিয়ালৰ লোকে বা পত্নীয়ে কৈছিল যে কোনো কাৰণতে অখিল গগৈ সন্ত্ৰাসবাদীৰ লগত জড়িত থাকিব নোৱাৰে ইয়াৰ ওপৰত মোৰ 100% বিশ্বাস আছে যিহেতুকে আমি সংসাৰ কৰিছোঁ এনেধৰণৰ মন্তব্য পত্নীয়ে কৈছিল সমান্তৰালভাৱে এটা অভিযোগ আনিছিল যে ইয়াত ৰাজনৈতিক ষড়যন্ত্ৰত জড়িত হৈ থকা বুলি কৈছিল আৰু অখিল গগৈক যেতিয়া গ্ৰেপ্তাৰ কৰি লোৱা গৈছিল অখিল গগৈক কোনো সংবাদ মাধ্যমৰ হাতত কোনো ধৰণৰ বাইট বা সাক্ষাৎ দিয়াৰ পৰা বিৰত ৰাখিছিল আৰক্ষীয়ে আৰু অখিল গগৈ কিন্তু ওলাই গৈ এটা কথা সুধিছিল সাংবাদিক বন্ধুসকলক আপোনালোক কুশলে আছেনে অখিল গগৈ এটা প্ৰশ্নই কৈছিল আপোনালোক কুশলে আছেনে মই সেই বাইটো আপোনালোকক দেখাই দিছোঁ খবৰ ভালনে খবৰ ভালনে ভাল দাদা আপুনি কিয় ক'ব দাদা কিবা ক'ব আপুনি মই পিয়ানিতৰ দৰ্শকসকলক পুনৰ কৈছোঁ যে আজিৰ দিনটোত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ যি নেতা অখিল গগৈক পুনৰবাৰ NI আদালতত দ্বাৰস্থ কৰিলে আকৌ পুনৰবাৰ NI দিল্লীৰ পৰা আহি অসম আৰক্ষীৰ সহযোগত তেখেতৰ বৃহৎ অভিযান চলাৰ উপৰিও তেখেতৰ মুখ্য কাৰ্যালয়ত অভিযান চলিল পৰৱৰ্তী পৰ্যায়ত গম পোৱা যাব দৰাচলতে ইয়াৰ ৰাজনৈতিক অভিসন্ধি নে সঁচাকৈ অখিল গগৈৰ লগত কোনোবা সন্ত্ৰাসবাদীৰ কিবা গোপন বুজাবুজি আছে বা পৰৱৰ্তী পৰ্যায়ত সময়ে ক'ব কিন্তু এটা কথা স্পষ্ট হৈ পৰিছে ইয়াত ক'ৰবাত নহয় ক'ৰবাত ৰাজনৈতিক অভিসন্ধি বা গম আছে কিয়নো শেহতীয়াভাৱে যেতিয়া কা আন্দোলন চলিছিল কা আন্দোলনৰ পিছতেই কিন্তু অখিল গগৈক ৰাজনৈতিকভাৱে বা অন্যান্য কাৰণতে হওক গ্ৰেপ্তাৰ কৰা বুলি একাংশ মানুহ বা সচেতন মহলে ক'ব বিচাৰে চাই থাকিব PI নিউজ ৰাইজৰ দ্বাৰা ৰাইজৰ বাবে এই খবৰটো দিয়েই মই নৱজ্যোতি কলিতাই বিদায় মাৰিছোঁ